এটা পয়েন্ট লগালো আৰু এটা আছে এইটো পয়েন্ট ভাইব্রেশন হৈ আছে এই চাওক নিজে নিজে মুভ কৰি আছে Hi, my name is Sanwar Mondol. Welcome to my YouTube channel, The Sanwar Vlogs. Hello, বন্ধুসকল চাওক আজি মই এটা CCTV কেমেৰা এইটো মানে ৰিপেয়াৰিং কৰিম হেল্ল' বন্ধুসকল চাওক এইটো CC কেমেৰা চাওক এনেধৰণৰ এনেকুৱা খোলাৰ মানে কেপাচিটিটো মানে কেনেকৈ খুলি টাইপ চি ডাটা কেবল লগোৱা হয় যেতিয়া মানে এইটো ঘূৰি আনে 90 ডিগ্ৰী মানে ঘূৰি আনা মানে ভিডিঅ' ৰেকৰ্ড কৰে মোৰ লগত এটা ডাটা কেবল আছে টাইপ চি চাওক এইটো এই যে মানে ডাটা কেবলটো এতে দিয়ে না যেনেকৈ লগাব লাগে এই চাওক লগাইছো মানে কাম নহয় মানে এটা লগালে মানে এইটো মানে অপেন হ'ব কানেকশ্যনটো পাব মানে এইটো নহয় তেনেহ'লে বন্ধুসকল এই চাওক মোৰ এটা মাউচ আছে মাউচত কানেক্ট কৰি চাওক চাৰ্জটো পায় নে নাপায় এই চাওক মোৰ এটা মাউচ এই ডাটা কেবল এই চাওক পাইছে ৰঙা লাইটটো মানে জ্বলিছে মানে যে পুৰা চাৰ্জটো পালে খুলি দিওঁ মই এই চাওক মানে কেমেৰাত মানে লগালে নহয় লগালে মই লগাই দিছোঁ এই চাওক লগাইছোঁ মানে কাম নহয় আৰু এইফালে চাওক এটা বক্স আছে মানে এইটো পুৰা দূৰৰ পৰাই মানে কণ্ট্ৰল কৰিব পাৰিব এটা এপ আছে মোবাইলত এপটো ডাউনলোড কৰিব লাগে পুৰা দূৰৰ পৰাই মানে কিবা ঘৰত কিবা প্ৰব্লেম হ'লে বা কোনো হ'লে এইটো দি কথা ক'ব পাৰি এইটোৰ মাধ্যমত কিবা ইম্পৰ্টেণ্ট কিবা বস্তু ল'ব হ'লে ইয়াৰ মাধ্যমত ক'ব পাৰি এইটো মানে মাইক আৰু এইফালে যদি চাওঁ এই চাওক ইয়াতে ৰাউণ্ড চাওঁ এনেধৰণৰ আৰু এইফালে ব্লাক আৰু এইটো হৈছে মেইন কেমেৰা এইটো মানে খুলিবলৈ হ'লে আৰু ইয়াতে এটা মেমৰি কাৰ্ড আছে চাওক মেমৰি কাৰ্ডটো আগত খুলি লওঁ এইটো মেমৰি কাৰ্ডটো মানে এনেকৈ চিপি ধৰিব লাগিব চিপি ভিতৰত চিপি ধৰিব লাগিব নহ'লে এই যে খুলি আহিব চাওক মেমৰি কাৰ্ডটো 64 GB এইটো খুলিবলৈ মই এনেধৰণৰ এডাল এইটো ব্যৱহাৰ কৰিম মই এইটো ব্যৱহাৰ কৰিম এইটো দি খুলিম চাওক এনেকৈ কৰি এনেকৈ কৰিলে খুলি যাব লাহে লাহে কৰিব লাগিব নহ'লে ভাঙি যাব পাৰে চাওক খুলি আছে আৰু ভিতৰত চাব লাগিব কিবা হৈছে নেকি দুটা কালেকশ্যন খুলি গৈছে চাওক আৰু এইফালে যদি চাই এইটো হৈছে মটৰ এটাই যে এতে খুলি ডাইৰেক্ট হৈ গৈছে আনব লাগিব টানি ওলাব লাগিব প্ৰব্লেমটো হৈছে এইটো মানে গৈছে একেবাৰে চাওক দুটা খুলি গৈছে লগালো এটা পয়েন্ট লগালো চাওক এটা পয়েন্ট লগালো আৰু এটা আছে
আৰু এটা এইটো পইণ্ট মানে এইটো হ'ব। হেল্ল' বন্ধুসকল চাওক, এইটো মানে এনেকৈ কৰিলে মুভ কৰি এইটো চাওক ওলাই আহে। এবাৰ এনেকৈ ধৰি আনা এইটো মানে এনেকৈ টানি দিব লাগিব, মানে যে তাঁৰডাল ভিতৰত সোমাই গৈছে, তাঁৰডাল টানি আনিব লাগিব। লাহে লাহে কৰিব লাগিব, নহ'লে ছিঙি গ'লে মানে যাব। চাওক ওলাই আহি আছে আৰু অলপ ইমানখিনি ওলাই আহিছে। এতিয়া চাং হয়নে নহয় লাগে চাবটো। এইটো চাওক, ৱায়াৰটো ইয়াতে লগাব লাগিব, এই পইণ্ট এনেকৈ লাগাইছো। বহুত মানে তাঁৰডাল একেবাৰে চুটি হৈ গৈছে, চুটি দিছে গোটেই। চাওক এই ৰঙাটো এই দুটা খুলিছিল, মানে দুটা পইণ্ট মানে খুলি গৈছিল। চাওক দুটা লগত এই এটা পইণ্ট আৰু এই এটা পইণ্ট, এই দুটা পইণ্ট খুলি গৈছে। আৰু এইফালে পইণ্ট আছে, এইবিলাক অলপ লুজ হৈছে, মই টাইট কৰি দিম চাগে খুলি যাতে নাযায়। এবার এক কাম করো, ডাটা কেবল তার লগাই আনা চাও কাম করা হয় নে নহয়। ডাটা কেবল পাইছে চাওক। নিজে কাম কৰি আছে, ভাইব্ৰেশ্যন হৈ আছে, এই চাওক। নিজে নিজে মুভ হৈ আছে। এক কাম কৰো, এতিয়া পুৰা লাগাই চাওঁ, আগত লাগাই লৈ হেনা তাৰপিছত চাম। লাহে লাহে লগাব লাগিব, নহ'লে খুলি গ'লে আকৌ কষ্টখিনি বেকাৰ যাব। মুখ কৰি লওঁ, মুখ কৰি লোৱাৰ পিছত কাপোৰৰ লগত কাপ মিলাই দিব লাগিব। মুখ কৰি লওঁ, itu lagi use itu kamera successful. এটা মই ক্যামেৰাটো লগাই চাওঁ, ক্যামেৰা কি কয় এইটো মেমৰি কাৰ্ডটো লগাই চাওঁ। চাওক মেমৰি কাৰ্ডটো লগোৱাৰ পদ্ধতিটো হৈছে এনেকে লৈ হেনা পুৰা ভিতৰত চিপি দিব লাগিব, এনেকে জোৰকে অলপ লাগি গৈছে, হৈ গ'ল। এইটো চাওক এনেকে মুভ হয়, এনেকে মুভ হয়। আৰু ইফালে এতে মানে দুটাই থাকে, এনেকুৱা এটা খাপৰি আছে, খাপৰিৰ লগত মানে লাগি যায়, এইটো এনেকে চিপটি ধৰে
তাৰপিছত ধৰাৰ পিছত যেতিয়া মটৰটো অন হয় তেতিয়া এনেকৈ ঘূৰি যায়, তেতিয়া সেই কেমেৰাটো এনেকৈ ঘূৰিব পাৰি, মুভ কৰিব পাৰি, এনেকৈ মুভ কৰিব পাৰি, এনেকৈ মুভ কৰিব পাৰি। আৰু এইটোতো ক'লোঁ পিছফালে মানে এটা বক্স, আৰু এইটো স্কেনাৰ মানে এপ আছে, প্লে ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰি এইটো স্কেনাৰ কৰিব লাগে। স্কেনাৰ কৰিলে মানে যে পুৰা ছাকচেছফুল মোবাইলত মানে দেখিব পাৰি, এক্টিভ হৈ যাব। এতিয়া মই এক কাম কৰোঁ, এটা টুল লাগে না, ডাটা কেবল টুল লাগে চাওক, এইটো চাওক টাইপ চি ডাটা কেবল এনেকুৱা মিনিটের তলত চাওক মই চুইচটো দি আছোঁ, চুইচ দিলোঁ, এই চাওক পাৱাৰটো পাইছে মানে পাৱাৰটো পাইছে। এতিয়া মুভ কৰিব, নিজে নিজে মুভ কৰিব, চাওক নিজে নিজে মুভ কৰি আছে। মানে চালে এতিয়া স্কেনাৰ দি স্কেনাৰ কৰিব লাগিব, তেনেহ'লে পুৰা ঠিক ঠাক চাওক পুৰা পাইছে। এনেকৈ মানে ঠিক কৰিব পাৰি। কোনো এটা যদি নষ্ট হয়, এডাপ্টাৰ বোলে এডাপ্টাৰো নষ্ট হ'ব পাৰে, মানে এডাপ্টাৰ 2.1 এম্পিয়াৰ এইটো লাগে বল্ট, কিন্তু তাকে কম হ'লে মানে এইটো কাম নকৰা হয়। পিছতে ইয়াতে মানে এটা আছে ৰেজিষ্টাৰ চুইচ, মানে এতিয়া 10 ছেকেণ্ড মান টিপি ধৰি থাকিব লাগে। টিপি ধৰি থকাৰ পিছত আকৌ অ'পেন হ'ব। ফাৰ্ষ্টত ৰেজিষ্টাৰ মাৰি চাব লাগে, নহ'লে পিছত এনেকৈ খুলি চাব পাৰি, ভিতৰত কিবা নষ্ট হ'লে ঠিক কৰিব পাৰি। এইখিনি আছিল। থেংক ইউ অল দ্য বেষ্ট ছ' মাছ।